হে বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি গাইজ ভিডিঅ'টো হৈছে ৰবিদাৰ নিউ এখন চিনেমা, যিখনৰ নাম হৈছে মোক্স। আৰু গাইজ এইখন এখন একশ্যন চিনেমা হয়, তো আপোনালোকে বহুতেই ভাল পাব এইখন চাই। আৰু গাইজ আপোনালোকে স্ক্ৰীণত দেখা পাই আছে এয়া ৰবিদাৰ মোক্স চিনেমাখনৰ পোষ্টাৰ। তো ফাইনেলি ৰিলিজ হৈ গ'ল মোক্স চিনেমাখনৰ পোষ্টাৰখন। আশা কৰোঁ আপোনালোকে চিনেমাখন চাই খুবেই ভাল পাব। আৰু ভালো নাপাব কিয় গাইজ, এখন ৰবিদাৰ চিনেমা হয় যিহেতু। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ কৰি নাচাব, সম্পূৰ্ণকৈ চাই থাকক আৰু সবিশেষ তথ্য আপোনালোকক জনাই আছোঁ। আৰু গাইজ যিসকলে ৰবিদাৰ ফেন হয় বা ৰবিদাক ভাল পোৱা, তো ভিডিঅ'টো এটা লাইক কৰি দিয়া। এইখন এখন আপকামিং মুভি হয়, চ' আপোনালোকে সোনকালে এইখন চিনেমা চাবলৈ পাব। আৰু এইখন চিনেমা ৰিলিজ হ'বলৈ গৈ আছে 2025 বৰ্ষৰ ছামাৰত, অৰ্থাৎ এপ্ৰিল-মে মাহৰ ভিতৰতে। আৰু গাইজ মই এইখন চিনেমা চাবৰ কাৰণে বহুতেই এক্সাইটেড হৈ আছোঁ। আপোনালোকে বাৰু এক্সাইটেড হয়নে নহয় কমেণ্ট এটা কৰি জনাই দিব। আৰু গাইজ এইখন চিনেমাৰ ষ্টৰিটো বহুতেই ভাল হ'ব। আৰু গাইজ আপোনালোকে এটা কথা শুনি আচৰিত হ'ব যে এইখন চিনেমাত বলিউডৰ অভিনেতা শৰৎ সাক্সেনাক দেখিবলৈ পাব। বন্ধুসকল, আপোনালোকে এইটো কথা শুনি নিশ্চয় গম পাইছে যে এইখন এখন নৰ্মেল চিনেমাও নহ'ব, বহুতেই ডাঙৰ চিনেমা হ'বলৈ গৈ আছে। আৰু বৰ্তমান এইখন চিনেমাৰ এতিয়া শ্বুটিং চলি আছে। মই পুনৰবাৰ কৈ দিছোঁ, এইখন চিনেমা আপোনালোকে চাবলৈ পাব 2025 বৰ্ষৰ ছামাৰত, অৰ্থাৎ এপ্ৰিল-মে মাহত। আৰু গাইজ তাৰে মাজতে আৰু এটা ভাল খবৰ আছে। এইখন মুভিৰ বাহিৰেও ৰবিদাৰ আন এখন মুভি আহি আছে, আৰু সেইখন মুভিও ৰিলিজ হ'ব 2025 বৰ্ষতে। আৰু গাইজ সেই মুভিখনৰ নাম হৈছে ৰুদ্ৰ। এতিয়া আপোনালোকে নিশ্চয়কৈ গম পাইছে যে ৰবিদাৰ দুখন চিনেমা চাবলৈ পাব, মোক্স আৰু ৰুদ্ৰ। আমাৰ কাৰণে গাইজ এইটো এটা খুবেই ভাল খবৰ। আপোনালোকে বাৰু কেনে পালে ৰবিদাৰ মোক্স চিনেমাৰ ফাৰ্ষ্ট লুকটো কমেণ্ট কৰি নিশ্চয়কৈ জনাব। আৰু গাইজ এইখন মুভিৰ আপডেটসমূহ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু ৰবিদাক যদি ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য ভিডিঅ'ত লগ পোৱাৰ জয় আই অসম।